हेलो फ्रेंड आपको स्वागत जनाइছোঁ আমাৰ ইউটিউব চেনেল বি একাডেমিলৈ। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চিডিবিৰ প্ৰথম চেপ্টাৰখন। তো প্ৰথম চেপ্টাৰত কি আছিল? কনচাৰ্ভেট ষ্টেটাছ অফ ডেভেলপমেণ্ট, কেৰেক্টাৰিষ্টিক্স অফ ডিফাৰেণ্ট ষ্টেজ অফ ডেভেলপমেণ্ট। অসমীয়া হ'ল বিকাশৰ ধাৰণা আৰু স্তৰ আৰু বিকাশৰ বিভিন্ন স্তৰৰ বৈশিষ্ট্যসমূহ। তো প্ৰথমতে আমি এইটো কি ফাৰ্ষ্টত কি কৰিব? বিকাশৰ ধাৰণা বা কনচেপ্ট অফ ডেভেলপমেণ্ট। তো ফাৰ্ষ্ট পইণ্টটো কি কৈছে? গৰ্ভধাৰণৰ পৰা মৃত্যুৰ আগলৈ মানুহৰ মাজত হোৱা কিছুমান পৰিৱৰ্তনক বিকাশ বুজোৱা হয়। মানে কি আছে? গৰ্ভধাৰণ, যেতিয়া কোনো এটা শিশু গৰ্ভধাৰণ হয় তাৰ পৰা মৃত্যুৰ আগলৈ যিমান পৰিৱৰ্তন ঘটে সেইটো শিশুৰ সেইবোৰকে বিকাশ বুলি কোৱা হয়। বিকাশ হৈছে ছেকেণ্ড পইণ্টটো চাব, বিকাশ হৈছে এক সামগ্ৰিক বিধৰ অৱস্থা যি মানুহৰ দৈহিক, মানসিক, আৱেগিক আৰু সামাজিক বিকাশৰ দিশ সামৰি লয়। মানে বিকাশ হৈছে অল অভাৰ ডেভেলপমেণ্ট। বিকাশ বুলি ক'লে কোনো এটা অনলি ওৱান ছাইড ডেভেলপমেণ্ট বুলি ক'লে বিকাশ নুবুজায়, অল অভাৰ ডেভেলপমেণ্ট বুজাব লাগিব। যেনেকৈ আপোনাৰ দৈহিক হওক বা মানসিক হওক, আৱেগিক হওক বা সামাজিক বিকাশ হওক আদিৰ দিশসমূহ সামৰি লয় বিকাশে। ঠিক আছে। এতিয়া থাৰ্ড পইণ্টটো হ'ল, এইটো বহুত ইম্পৰ্টেণ্ট হয়। থাৰ্ড পইণ্টটো আপোনালোকে ভালকৈ চাব। ডেভেলপমেণ্ট শব্দটো ফৰাচী শব্দ ডেভেলপৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল বা ইয়াৰ অৰ্থ হ'ল টু গ্ৰ' টু মেচিউৰিটি। তো ডেভেলপমেণ্ট শব্দটো ক'ৰ পৰা আহিছে? ফৰাচী শব্দৰ পৰা আহিছে। শব্দ হ'ল ডেভেলপাৰ আৰু ইয়াৰ অৰ্থ হ'ল গ্ৰ' টু মেচিউৰিটি। তো ইয়াতে চাওক, তো এইটো পইণ্টত কি কৈছে? বিকাশ শব্দটো প্ৰথমতে হেভিং গ্ৰাষ্টে ব্যৱহাৰ কৰিছিল। ইম্পৰ্টেণ্ট পইণ্ট, আপোনালোকে এইবিলাক নোটছ কৰি ৰাখিব পাৰে। এতিয়া হ'ল বিকাশৰ উপাদান কেইটা? বিকাশৰ উপাদান কেইটা হয়? চাৰিটা। কি কি হয়? আপোনালোকে ইংলিছত যদি কোনোবা বিচাৰে ইংলিছতো পাব আৰু অসমীয়াত বিচাৰে অসমীয়াও পাব। তো ফাৰ্ষ্ট পইণ্টটো হ'ল মেচিউৰিটি, মেচিউৰেশ্যন, পৰিপক্কতা। ছেকেণ্ড পইণ্ট এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা। থাৰ্ড হ'ল ইণ্টাৰেকশ্যন উইথ ইনভাইৰনমেণ্ট, সামাজিক স্থানীকৰণ। আৰু চাৰিটো হ'ল সমানতা বা কেপাবিলিটি। বিকাশৰ উপাদান কেইটা? চাৰিটা। এইটো কিন্তু বহুত কুৱেশ্যন, মানে যদি আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাব যায় কিন্তু বহুত আহিছে ইয়াৰ পৰা কুৱেশ্যন। তো বিকাশৰ উপাদান কেইটা হয় আপোনালোকে চাৰিটা বুলি লিখিব, তাৰপিছত কি কি হয় এইটো দিব। নহ'লে আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ আনিব যে বিকাশৰ তলৰ কোনটো বিকাশৰ উপাদান নহয় নহয় বুলি কৈ ইয়াৰ পৰা তিনিটা আপোনাৰ দি দিব আৰু এটা আনকমন দি দিব। তো সেইটো আপোনাৰ বাছি ল'ব। তো এইটো মই আজি যিটো ভিডিঅ' বনাইছোঁ অকল কনচেপ্টৰ ওপৰত ভিডিঅ' বনাইছোঁ। নেক্সট ভিডিঅ'ত এইটো মানে চেপ্টাৰৰ পৰা কি কি কুৱেশ্যন হ'ব পাৰে আৰু কি কি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছিল সেইটো ভিডিঅ' বনাম। ঠিক আছে। তো বিকাশৰ সাধাৰণ উপাদান, এইটো হ'ল বিকাশৰ মানে সাধাৰণ উপাদান। কিন্তু একৰ্ডিং টু পিয়াজৰ মতে মানে বিকাশৰ উপাদান কেইটা? সেইকেইটা হ'ল বৃদ্ধি, পৰিপক্কতা, অভিজ্ঞতা আৰু সামাজিক স্থান। তো আপোনালোকে এই দুটাৰ ভিতৰত এটাই ডিফাৰেঞ্চ পাব যে ইয়াতে হেৰি আছে, বৃদ্ধি আছে আৰু ইয়াতে বৃদ্ধি নাই। বৃদ্ধি নাথাকে কি আছে? ইয়াতে সমানতা। তো এই দুটাইহে ইয়াৰ ভিতৰত মানে অলপ চেঞ্জেছ। তো মনত ৰখা একদম ইজি হ'ব। আপোনালোকে এটা কথা মনত ৰাখিব, যিটো লাইনত বৃদ্ধি আছে সেইটো পিয়াজৰ মতে হ'ব আৰু যিটো বৃদ্ধি নাই সেইটো সাধাৰণ বিকাশৰ উপাদান হ'ব। ঠিক আছে। মানুহৰ গৰ্ভধাৰণৰ পৰা মৃত্যুৰ আগলৈ যিমান পৰিৱৰ্তন আহে সেইবোৰ সকলোকে কি বুলি কোৱা হয়? বিকাশ বুলি কোৱা হয়। আৰু বিকাশ বুলি ক'লে কোনো এটা পাৰ্টিকুলাৰ দিশ নহয়, বিকাশ বুলি ক'লে সকলো দিশৰ পৰিৱৰ্তনকে বুজায়। যেনেকৈ মানসিক দিশ হওক, ফিজিকেল দিশ হওক বা আপোনাৰ আৱেগিক দিশ হওক বা আপোনাৰ আৰু আছে নাই বৌদ্ধিক দিশ হওক, যিকোনো মানে সকলোবোৰ দিশ একেলগে পৰিৱৰ্তনক বুজাই বিকাশ বোলাই। কিন্তু বৃদ্ধি এনেকুৱা, বৃদ্ধি আৰু বিকাশ যদি একে যেন লাগিলেও কিন্তু একে নহয়। আপোনালোকে চাওক বৃদ্ধি কি বুলি কৈছে। সাধাৰণ দৃষ্টিকোণৰ পৰা বৃদ্ধি আৰু বিকাশৰ অৰ্থ একে যেন লাগিলেও প্ৰকৃত অৰ্থত বৃদ্ধি আৰু বিকাশ একে নহয়। চাইছে? বৃদ্ধি আৰু বিকাশ একে যেন লাগিলেও কিন্তু প্ৰকৃত অৰ্থত একে নহয়। বৃদ্ধি বা বৰ্ধন শব্দটো ব্যক্তিয়ে দৈহিক পৰিপক্কতা লাভ কৰা বুজায়। মানে কি হৈছে? বৃদ্ধিটো আপোনাক কাক বুজায়? এটা ব্যক্তি কিমান মানে দৈহিকভাৱে বৃদ্ধি হৈছে, কিমান লাম্ভা হৈছে, কিমান ওজন বাঢ়িছে সেইটোকহে বুজায় বৃদ্ধিয়ে। কিন্তু বিকাশ সেইটো নুবুজায়। বিকাশ কি বুজাব? দৈহিক মানে কিমান বৃদ্ধি হ'ল, কিমান জ্ঞান হ'ল, কিমান চৰিত্ৰ ভাল হ'ল, কিমান হেৰি হ'ল, মানে আৱেগিক বিকাশ হ'ল, সেইবিলাক বুজাব বিকাশে। কিন্তু বৃদ্ধি খালি অকল যিকেইটা আমি মানে ভালকৈ চাব পাৰি। মানে এটা কথা আপোনালোকে ভালকৈ মনত ৰাখিব, ইয়াতে বিকাশ কি হয়? বিকাশ আমি কেতিয়াও চাই অনুমান কৰিব নোৱাৰিম, কিন্তু বৃদ্ধি আমি চাই অনুমান কৰিব পাৰিম। বৃদ্ধি সকলো সময়ত এটা বস্তু মনত ৰাখিব, বৃদ্ধি কি হয়? আমি চালে গম পাব পাৰি হয় মানুহজনৰ এইটো বৃদ্ধি হৈছে, এইটো হৈছে। কিন্তু বিকাশ কেতিয়াও ক'ব নোৱাৰিব যে এই মানুহজনৰ কিমান বিকাশ হৈছে। তো এক্সাম্পল হিচাপত যদি আপোনাক যদি ক'ব যাওঁ যে এজন মানুহৰ কিমানখিনি জ্ঞান আছে, কোনোবা ক'ব পাৰিব নেকি? যে 220 জ্ঞান, 240 জ্ঞান, কিবা কিবি কোনেও ক'ব নোৱাৰে যে এই মানুহজনৰ কিমান জ্ঞান আছে। তো কিন্তু এজন মানুহক যদি ক'ব সেই মানুহজনৰ হাইট বা ৱেইট কিমান আছে ক'ব পাৰিব নে নাই?
তো আপোনালোকে নিশ্চয় হয়তো বা কিবা দগাপলাত হওক বা কোনোবা দ্বাৰা হওক জোখ মাখ কৰি আপোনালোকে কৈ দিব এই মানুহজন ইমান হাইট আছে বা ইমান ৱেইট আছে কৈ দিব পাৰিব তো বৃদ্ধি আৰু বিকাশ বুজি পালে তো এতিয়া 3rd নম্বৰ পইণ্টটো আহক মাতৃৰ গৰ্ভত হোৱা এই বৃদ্ধিক 3টা পৰ্যায়ত ভাগ কৰিব পৰা যায় মাতৃৰ গৰ্ভত মানে যেতিয়া শিশু এটা মাতৃৰ গৰ্ভত থাকে তেতিয়া বৃদ্ধিক 3টা ভাগত ভাগ কৰিব পাৰি ডিম্বকোষৰ পৰ্যায় ভ্ৰূণৰ প্ৰাথমিক পৰ্যায় আৰু পৰিপৃষ্ঠ ভ্ৰূণৰ পৰ্যায় তো এতিয়া ধৰ ডিম্বকোষৰ পৰ্যায় যদি কোৱা হয় আপোনালোকে কিমানৰ পৰা কিমান 0ৰ পৰা মানে যিদিনৰ পৰা মানে মাতৃৰ গৰ্ভত মানে বাচ্চাটো হ'ব কথাটো বুজি পাইছে না যিদিনৰ পৰা মাতৃৰ গৰ্ভত শিশুটো হ'ব 0ৰ পৰা 2 সপ্তাহলৈ কি বুলি ক'ব ডিম্বকোষ পৰ্যায় আৰু ভ্ৰূণৰ প্ৰাথমিক পৰ্যায়টো কি হ'ব 2 সপ্তাহৰ পৰা 2 মাহ ভিতৰত যিদিনৰ পৰা 2 সপ্তাহ হ'ব এই মানে ডিম্বকোষ পৰ্যায়ৰ পিছৰ পৰা 2 সপ্তাহৰ পৰা 2 মাহ আৰু পৰিপৃষ্ঠ ভ্ৰূণৰ পৰ্যায় হ'ব 2 মাহৰ পৰা জন্মলৈ বা কোনো জায়গাত 6 মাহ বুলি আছে তো 6 মাহলৈ তো আপোনালোকে এইটো অপশ্যন চালে গম পাব কোনটো এনসাৰ হ'ব বা কোনটো হেৰি হ'ব তো এতিয়া মই আপোনালোকে আৰু এটা মানে বস্তু মানে অলপ বেছি ইয়াতে নাই লিখা মই তো আপোনালোকে চাব এই সাৰ্কলটো এই সাৰ্কলটোৰ আপোনাৰ নাম দিছোঁ এই সাৰ্কল এইটো হ'ল আপোনাৰ বিকাশ ডেভেলপমেণ্ট এই সাৰ্কল আৰু তলত ভিতৰত এটা সাৰ্কল দিছোঁ এইটো হ'ল আপোনাৰ গ্ৰোথ তো এইটো হয় কনসেপ্ট মানে বিকাশ বুলি ক'লে আপোনাৰ অল ওভাৰ বস্তুখিনি বুজাব আৰু ডেভেলপমেণ্ট আৰু কি বৃদ্ধি বুলি ক'লে এটা সৰু ভিতৰত অংশখিনি বুলি ক'ব তো এটা মানে বিকাশৰ এটা পাৰ্ট হয় গ্ৰোথে মানে বৃদ্ধি হ'ল বিকাশৰ এটা পাৰ্ট কিন্তু বিকাশ বৃদ্ধিৰ কেতিয়াও পাৰ হ'ব নোৱাৰে হ'ল বিকাশ আৰু এইটো হ'ল বৃদ্ধি তো বৃদ্ধি বিকাশৰ এটা পাৰ্ট বুলি ক'ব পাৰি কিন্তু বৃদ্ধিৰ পাৰ্ট বিকাশ নহয় কিন্তু বুজি পাইছেনে কথাটো যে নেক্সট স্লাইড হ'ব বৃদ্ধি আৰু বিকাশৰ মাজত থকা বিভিন্ন পাৰ্থক্য উল্লেখ কৰা হ'ল তো পাৰ্থক্যবিলাক আপোনালোকে চাই ল'ব প্ৰথম পাৰ্থক্য আছে বৃদ্ধিৰ ধাৰণা শাৰীৰিক ওজন বা আকাৰ আদি সামৰি লয় এই প্ৰথমত মই কৈ দিছোঁ যে বৃদ্ধি কি হয় মানুহৰ ওজন বা আপোনাৰ কিমান উচ্চতা হৈছে দীঘল কিমান আছে সেইটোহে চাব পাৰি তো বৃদ্ধিৰ হেৰিটো কি হয় শাৰীৰিক ওজন আৰু আকাৰক সামৰি লয় আৰু বিকাশ ধাৰণা সামগ্ৰিক মানে অল ওভাৰ ই দৈহিক মানসিক আৱেগিক সামাজিক নৈতিক বৈদিক দিশ সামৰি লয় মানে সকলো দিশ এই সামৰি লয় তো বৃদ্ধিক সঁজুলিৰে জুখিব পাৰি বৃদ্ধিক আমি মাপিব পাৰি কিন্তু বিকাশত কি হয় বিকাশ কোনো সঁজুলিৰে জুখিব নোৱাৰি ইয়াক পৰ্যবেক্ষণ কৰিব পাৰি আপুনি হে চাব পাৰি কিন্তু কিয় জুখিব নোৱাৰি বা ক'বও নোৱাৰিম যে কাৰ কিমান মানে বিকাশ হৈছে বৃদ্ধিটো আমি ক'ব পাৰিম তো 3 নম্বৰ পইণ্টটো আছে কি বৃদ্ধি এক আভ্যন্তৰীণ প্ৰক্ৰিয়া ই সম্পূৰ্ণৰূপে বংশগতিৰ ওপৰত নিৰ্ভৰশীল হয় বৃদ্ধিটো কি হয় সম্পূৰ্ণৰূপে বংশগতিৰ ওপৰত নিৰ্ভৰ কৰে যে এজন মানে যিটো হয় আপোনালোকৰ যে কিছুমান মানুহ লম্বা হয় কিছুমান অলপ চাপৰ হয় এইটো ক'ৰ পৰা আহে বংশগতিৰ পৰা আহে এইটো তো 3 নম্বৰটো কি আছে বিকাশৰ হেৰি বিকাশত আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া বিকাশ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়া দুয়োটাই হয় ই বংশগতি আৰু পৰিৱেশ দুয়োটাৰ লগত তো আপোনালোকে মনত ৰাখিব এইটো বহুত বাৰ আহিছে কুৱেশ্যনটো ই বংশগতি আৰু পৰিৱেশ দুয়োটাৰ মাজত নিৰ্ভৰশীল তো ডেভেলপমেণ্ট ইজিকেল টু কি বুলি কোৱা হয় ডেভেলপমেণ্ট ইজিকেল টু হেৰিডিটি ইনটু ইনভাইৰনমেণ্ট তো বহুত জেগাত পাব বিকাশৰ দুটা হেৰি লিখা উপাদান লিখা যদি কয় এইটো কি হ'ব বংশগতি আৰু পৰিৱেশ হেৰিডিটি এণ্ড ইনভাইৰনমেণ্ট বুলি কোৱা হয় বিকাশৰ হেৰি তো এইটো মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট লাইন 4 নম্বৰ কি আছে বৃদ্ধি হ'ল বিকাশৰ এক অংগ বিশেষ এই মই তেতিয়া কৈ দিছোঁ বিকাশৰ এটা পাৰ্ট হয় বৃদ্ধি হ'ল বিকাশৰ এটা অংগ বিকাশ এক সামগ্ৰিক প্ৰক্ৰিয়া বিকাশ কিন্তু আকৌ অল ওভাৰ প্ৰক্ৰিয়া মানে প্ৰচেছ কোনো এক নিৰ্দিষ্ট বয়সত বৃদ্ধি প্ৰক্ৰিয়া স্থবিৰ হ'ব মানে এটা নিৰ্দিষ্ট টাইমত বৃদ্ধিটো বন্ধ হ'ব কেনেকৈ বন্ধ হ'ব চাওক আপোনালোকে এটা শিশু এতিয়া কি হৈছে মানে দীঘল হৈ আছে লম্বা হৈ আছে কিন্তু এটা পৰ্যায়ৰ বয়সত গৈ কি হ'ব লম্বাটো বন্ধ হৈ যাব স্থবিৰ হৈ যাব কিন্তু বিকাশ মৃত্যুৰ আগলৈ চলি থাকিব মৃত্যুৰ আগলৈ কেনেকৈ চলিব কোনোজন ব্যক্তি এটা কিবা এটা বস্তু শিকি আছে কিবা এটা নতুন বস্তু আহৰণ কৰি আছে তো মৃত্যুৰ আগলৈ মানুহ শিকিব পাৰিব তো ইয়াতে কি লিখিছে বিকাশ এক অবিৰত প্ৰক্ৰিয়া ই জন্মৰ পৰা মৃত্যু আজীৱন চলি থাকে মৃত্যুৰ আগলৈ চলি থাকিব তো 6 নম্বৰ পইণ্ট কি কৈছে বৃদ্ধিৰ লগত শিক্ষণৰ কোনো সম্বন্ধ নাই বিকাশৰ লগত শিক্ষণৰ এক ওচৰ সম্বন্ধ আছে মানে ডেভেলপমেণ্ট অনুযায়ী শিক্ষা দিয়া হয় এতিয়া কোনো এটা শিশু বহুত মানে আগবঢ়া হৈছে বা বহুত ডেভেলপ হৈছে বা বয়সো বাঢ়িছে 8-9 বছৰ হৈ গৈছে এতিয়া সেইটো শিশুকটো আমি ক্লাছ 1ত দিব নোৱাৰিম না তাৰ বয়স অনুযায়ী দিব লাগিব ইয়াৰ বিকাশ চাই দিব লাগিব এইটো শিশু কিমান মানে হেৰি হৈছে
সেইটো চাই তাৰ ক্লাছত দিব লাগিব ঠিক আছে তো বৃদ্ধিৰ লগত তো বৃদ্ধি হৈছে শৰীৰ বিজ্ঞানসকলৰ এক বিশিষ্ট অধ্যয়নৰ বিষয় শৰীৰ বিজ্ঞানৰ এক বিশিষ্ট অধ্যয়ন বিষয় আৰু আমাৰ 7 নম্বৰত কি কৈছে এটা বিকাশ হৈছে মনোবিজ্ঞানীসকলৰ এক বিশিষ্ট অধ্যয়নৰ বিষয় বৃদ্ধি এক যান্ত্ৰিক প্ৰক্ৰিয়া আৰু বিকাশ হ'ল এক উদ্দেশ্যপ্ৰদ প্ৰক্ৰিয়া তো আপোনালোকে বৃদ্ধি আৰু বিকাশ বুজি পালে মই আকৌ আপোনালোকক একবাৰ কৈ দিছো বৃদ্ধি হৈছে বিকাশৰ এটা অংগ আৰু বিকাশ হৈছে এক সামগ্ৰিক প্ৰক্ৰিয়া বৃদ্ধি আমি জুখিব পাৰিম মাপিব পাৰিম বিকাশ আমি কেতিয়াও জুখিব বা মাপিব নোৱাৰিম বৃদ্ধি এটা সময়ত গৈ স্থবিৰ হ'ব বা ষ্টপ হৈ যাব বিকাশ মৃত্যুৰ আগলৈ জন্মৰ পৰা মৃত্যুৰ আগলৈ চলিয়ে থাকিব এইটো বৃদ্ধি আৰু বিকাশৰ মাজত মূল ডিফাৰেন্স আৰু এটা কথা মনত ৰাখিব বিকাশৰ মেইন হেৰি কি হয় বিকাশৰ মেইন হেৰি কি হয় পৰিৱেশ আৰু বংশগতি হেৰিডিটি এণ্ড এনভাইৰনমেন্ট ঠিক আছে এইটো মনত ৰাখিব এইটো বহুত ইম্পৰ্টেন্ট লাইন হয় ইয়াতে লিখিয়ে দিছো দেখোন তো বৃদ্ধি আৰু বিকাশৰ মূল উপাদান হৈছে বংশগতি আৰু পৰিৱেশ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট এইটো বংশগতি হেৰিডিটি এইটো এনভাইৰনমেন্ট ঠিক আছে তো বিকাশৰ স্তৰসমূহ এতিয়া আমি আলোচনা কৰিম কি বিকাশৰ স্তৰসমূহ বিকাশৰ স্তৰ বিভাজনৰ সম্পৰ্কে প্ৰথমে ফৰাচী দাৰ্শনিক ৰুছোৱে তেওঁৰ এমূল গ্ৰন্থত বিভাজন কৰিছিল তো বিকাশৰ স্তৰ প্ৰথমে কোনে দিছিলে ৰুছোৱে দিছিল আৰু ই কৰ আছিল ফৰাচী দাৰ্শনিক আছিল তেওঁৰ এমিল গ্ৰন্থত বিভাজন কৰিছিল প্ৰথমে তো আপোনালোকৰ যদি কুৱেশ্যন হয় বিকাশৰ স্তৰ প্ৰথমে কোনে বিভাজন কৰিছিল ৰুছোৱে আৰু কোনখন গ্ৰন্থত এমিল নামৰ গ্ৰন্থত আৰু ফৰাচী দাৰ্শনিক আছিল তো ৰুছোৰ মতে বিকাশৰ স্তৰসমূহ আমি এতিয়া চাম তো চাওক ৰুছোৰ মতে বিকাশৰ স্তৰ কেইটা হ'ল 4টা আৰু সেইবোৰ হ'ল শৈশৱ কাল ইংলিছত কয় ইনফেন্সি এটো কি হয় জন্মৰ পৰা 5 বছৰ আপোনালোকে কিন্তু এই টাৰ্মস কেইটা মনত ৰাখিব আৰু আপোনালোকে ইয়াৰ পৰা কেনেকৈ কৈছে হ'ব ৰুছোৰ মতে বিকাশৰ স্তৰ কেইটা যে 4টা থাকিব 5টা থাকিব 6টা থাকিব 4টা মাৰিব বা এনেকুৱা কোৱেশ্চন হ'ব ৰুছোৰ মতে বিকাশৰ স্তৰবোৰ হ'ল ইয়াৰ পৰা 3টা দিব এটা বেলেগ দি দিব এতিয়া কোনটো নহয় বুলি এটো দিব পাৰে তো মই নেক্সট ভিডিওত এইবিলাক কেনেকৈ কোৱেশ্চন আহে মই সেইটো ভিডিওত চাম আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে এটা কথা কৈ দিও এতিয়া এইখন ভিডিও মই বনাওতে বহুত কষ্ট বা বহুত অজস্ৰ পৰিশ্ৰম কৰিছে তো আপোনালোকে এই পৰিশ্ৰমৰ মূল্য দিব বুলি মই আশা ৰাখিছো যিসকল ব্যক্তিয়ে এইখন ভিডিও চাই আছে আপোনালোকৰ অনুৰোধ প্লিজ ভিডিওখন শেয়াৰ কৰিব কাৰণ ভিডিওখন যদি এই কষ্টৰ ফলখিনি নাপাম মই নেক্সট টাইম ভিডিও আনিবলৈ কোনো অনুপ্ৰেৰণা নাপাম তো এইটো ভিডিওজ মই ৰেসপন্স পাম তাত ইয়াতকৈ ভাল ভাল ভিডিও মই আনিবলৈ ট্ৰাই কৰিম আৰু নিজকে মোটিভেট হ'ম বুলি মই আপোনালোকক কৈছো আৰু তো এতিয়া চাওক ৰুছোৰ বিকাশৰ স্তৰ কেইটা 4টা আৰু সেইবোৰ হ'ল শৈশৱ কাল জন্মৰ পৰা 5 বছৰলৈ আপোনালোকে লুজ কৰিব পাৰে এইটো বা এইটো মনত ৰাখিব বাল্যকাল 5 পৰা 12 বছৰলৈ আৰু প্ৰি এডলসেন্স মানে প্ৰাক কৈশোৰ কাল 12 পৰা 15 লৈ আৰু শেহতীয়া কৈশোৰ কাল এইটো হ'ল 15 পৰা 20 লৈ ঠিক আছে আৰ্নেষ্ট জোনছৰ মতে বিকাশৰ স্তৰ কেইটা 4টা আৰু সেইবোৰ হ'ল শৈশৱ কাল জন্মৰ পৰা 5 বছৰলৈ শেহতীয়া বাল্যকাল এইটো হ'ল 5 পৰা 12 বছৰ কৈশোৰ কাল 12 পৰা 18 বছৰলৈ আৰু বয়স প্ৰাপ্তি কাল মেচুৰিটি 18 বছৰৰ পিছত তো অলপ মানে এইকেইটাৰ পিছত মানে অলপ মানে আগতীয়া কিছুমান আগতীয়া বাল্যকাল আছে কিছুমান শেহতীয়া বাল্যকাল আছে তো এইকেইটা ডিফাৰেন্ট আছে তো আপোনালোকে এইকেইটা অলপ ভালকে মাইন্ড লগাই যদি পঢ়ে আপোনালোকৰ মনত থাকি যাব বস্তুখিনি ঠিক আছে এতিয়া 3 নম্বৰ ৰাইবনৰ মতে বিকাশৰ হেৰি কয়টা হয় 6টা তো হেৰি 4টা আছিল ৰুছোৰ 4টা আছিল আৰ্নেষ্ট জোনছৰো 4টা আছিল কিন্তু আনকমন কোন হয় ৰাইবনৰ মতে কেইটা হয় 6টা তো ফাৰ্স্টে কি আছিল ফাৰ্স্টত শৈশৱ কাল জন্মৰ পৰা 2.5 বছৰ বা 3 বছৰলৈ আগতীয়া বাল্যকাল 3 পৰা 6 বছৰ বা 7 বছৰলৈ অৱস্থানৰ প্ৰাপ্তি বা পৰিৱৰ্তন সূচক কাল 6 পৰা 7 বছৰ বা 8 বছৰলৈ 6 পৰা 7 পৰা 8 বছৰলৈ আৰু শেহতীয়া বাল্যকাল 18 পৰা 12 বছৰলৈ আগতীয়া কৈশোৰ কাল 12 পৰা 14 বছৰলৈ আৰু শেহতীয়া কৈশোৰ কাল 14 পৰা 18 লৈ তো এতিয়া পিয়াজৰ মতে কেইটা 4টা তো আপোনালোকে চাই আছে সকলোৰে 4টাই পাই আছে কিন্তু আনকমন কোন আছিল ৰাইবনৰ মতে 6টা তো পিয়াজৰ মতে ফাৰ্স্টে কি আছে ইন্দ্ৰিয় অংগ সঞ্চালনমূলক বিকাশ সেন্সৰি মটৰ জন্মৰ পৰা 2 বছৰ প্ৰাক বোধমূলক প্ৰি অপাৰেশনাল 2 পৰা 7 বছৰ মূৰ্ত ক্ৰিয়া সম্পাদন কনক্ৰিট অপাৰেশন 7 পৰা 12 বছৰ বিধিগত ক্ৰিয়া সম্পাদন ফৰ্মেল অপাৰেশন 12 বছৰ এই পেজটো কিন্তু চিটাৰত বিচি আহে এতিয়া এইকেইটা হ'ল মানে কোনো এজন মানে মনোবিজ্ঞানী সকলৰ মতে বিকাশৰ স্তৰসমূহ এইকেইটা তো সাধাৰণতে বিকাশৰ স্তৰ কেইটা সেইটো হ'ল
মেইনলি সাধাৰণতে বিকাশ স্তর চাৰিটাই হয় তো শৈশৱকাল বাল্যকাল কৈশোৰকাল বয়ঃপ্ৰাপ্তি কাল তো শৈশৱকাল কিমান হয় জন্মৰ পৰা 5 বছৰ বা 6 বছৰলৈ বাল্যকাল 5 বা 6 বছৰৰ পৰা 12 বছৰলৈ কৈশোৰকাল 12 পৰা 18 বছৰলৈ আৰু বয়ঃপ্ৰাপ্তি কাল 18 বছৰৰ ওপৰত এতিয়া আহিম কি এইটো প্ৰথম চেপ্টাৰৰ পৰা বেছিভাগ কুৱেশ্যন বিকাশৰ স্তৰৰ সময়ৰ পৰা দিয়া মানে বৈশিষ্ট্য কেৰেক্টাৰিষ্টিক্সৰ পৰা দিয়া তো আপোনালোকে এইকেইটা বৈশিষ্ট্য ভালকৈ ধৰিব আৰু মই ইয়াতে যিকেইটা বৈশিষ্ট্য মানে ইয়াতে দিছোঁ চবকেইটা ইম্পৰ্টেণ্ট হয় আৰু এইবিলাক কুৱেশ্যনৰ আহে মই মানে যিকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটা দিয়াই নাই ইয়াতে তো ইম্পৰ্টেণ্ট কেইটা দিছোঁ তো শৈশৱকাল কিমান হয় তো প্ৰথম বিকাশৰ স্তর ফাৰ্ষ্ট কি হয় শৈশৱকাল যিটো হ'ল জন্মৰ পৰা 5 বছৰ সাধাৰণতে আৰু পিয়াজৰ মতে জন্মৰ পৰা 2 বছৰ হয় আৰু এইটো চাই ল'ব কাৰ পদে কেনেকুৱা হয় তো মই এইটো জেনেৰেল যিটো শৈশৱকাল সেইটো কৈছোঁ শৈশৱকাল 0 পৰা 5 বছৰ তো এইটো বৈশিষ্ট্য কি হয় দ্ৰুত শাৰীৰিক বিকাশ ৰেপিড ডেভেলপমেণ্ট বুলি কয় দ্ৰুত শাৰীৰিক মানে শৈশৱকালত কি হয় শিশু এটাৰ বহুত ফাষ্ট মানে বৃদ্ধি হয় মানে লম্বা হয় হেৰি হয় মানে দ্ৰুত বিকাশ হয় তো দ্ৰুত বিকাশ কোনটো ষ্টেজত হয় শৈশৱকালত হয় আপোনালোকে মনত ৰাখিব ইয়াতে ছেকেণ্ডটো আছে পৰ নিৰ্ভৰশীলতা মানে শিশু এটা এইটো শৈশৱকালত কি হয় বেলেগৰ ওপৰত ডিপেণ্ড কৰি থাকে হয় কথাটো একচুৱেলি আপোনালোকে যদি নিজৰ কমন চেন্সটো লগাই এটা শিশু কেতিয়া পৰ নিৰ্ভৰশীলতা হয় যেতিয়া সৰু থাকে তেতিয়া পৰ নিৰ্ভৰ হয় সিহঁতে একো বুজিব নোৱাৰে বা একো কৰিব নোৱাৰে তো এতিয়া বেলেগৰ ওপৰত ডিপেণ্ড থাকিব তো গাখীৰ লাগিলে মাৰ ওপৰত ডিপেণ্ড কৰি থাকিব কিবা এটা লাগিলে ঘৰৰ কোনোবা মেম্বাৰৰ ওপৰত ডিপেণ্ড কৰি থাকে তো পৰহীনতা ক'ত হয় শৈশৱকালত সৰ্বপ্ৰাণবাদিতা এইটো কি হয় শৈশৱকালৰ শিশু এটা মানে চব বস্তুৰে এটা জীৱ আছে বা সব বস্তু মানে প্ৰাণ আছে বুলি বিলিভ কৰে চাব কেতিয়াবা আপোনালোকে নিজৰ ঘৰতে হওক বা ঘৰৰ ওচৰে পাজৰে সৰু শিশু যদি আছে চাবচোন যদি কিবা কাৰণত খেলি থাকোঁতে সি মাটিত বাগৰি গৈ মানে দুখ পায় তেতিয়া সি কান্দি দিয়ে তেতিয়া কি কৰে তাৰ মা হওক বা তাৰ ৰিলেটিভ কোনোবা যাই কৈ ওই মাটিতে যদি দুই এটা মাৰি দিয়ে কয় কিয় মাৰিছা তাক কিয় মাৰিছা তেতিয়া চাব শিশুটো কিন্তু মানে ভাল পায় আৰু বহুত ভাবে যে মোক দুখ দিছিলে মোক মাৰিছিলে তাৰ সলনি সিও মাৰ খালে তো সি কি ভাবে মানে চব ঠাইতে আছে আৰু প্ৰাণ আছে বুলি সি ভাবে আৰু কেতিয়াবা হয়তো টেবুলৰ লগত হওক বা চেয়াৰৰ লগত লাগি অলপ শিশু দুখ পায় পিছত কি কৰে শিশুটোৰ মাকে হওক বা কিবা ৰিলেটিভে হওক চেয়াৰক আহি ধৰি পিঠে পিঠি কি কয় যে কিয় মাৰিলি মোৰ ল'ৰাজন কি হয় মানে কি হয় সিহঁতো ভাবে যে চব বস্তুৰে প্ৰাণ আছে আৰু সিহঁতো পুতলাকো যে কেতিয়াবা খেলে তেতিয়া সেইটো মানে নিজৰ প্ৰাণ আছে বুলি ভাত খাব নে নাই সেইটো কিয় সুধিয়ে থাকে কিয় সিহঁতক প্ৰাণ আছে বুলি বিলিভ কৰে সেইকাৰণে এইটো কৰে আৰু নেক্সটটো হ'ল প্ৰশ্ন সোধাৰ বয়স আৰু এইটো বয়সত সকলো এইটো বয়সতে মানে সকলো শিশুবোৰ বেছি কুৱেশ্যন কৰে কুৱেশ্যন এইটো কাৰণে কৰে সিহঁতে জানিবৰ কাৰণে কৰে তো প্ৰশ্ন সোধাৰ বয়স বুলি কোনটো হয় শৈশৱকাল অনুকৰণ প্ৰিয়তা মানে এইটো কি হয় মানে বেলেগক অনুকৰণ কৰে যদি ঘৰত মাকে ৰন্ধা বাঢ়ি কৰে তো শিশুৱেতো এক্সট্ৰাকৈ ৰন্ধা বাঢ়ি কৰিব খোজে যদি দেউতাকে যদি কেতিয়াবা কিবা কাম কৰে তেনে খাব ঘৰৰ শিশুটো দেউতাকৰ নিচিনা কৰিব খোজে বেলেগক মিমিক্ৰি কৰি ভাল পায় বা কৰিব খোজে আত্মকেন্দ্ৰীয়তা মানে নিজৰটোহে বেছি ভাল পায় নিজৰটোহে বেছি মানে বুজি পায় বেলেগৰটো ইমান বুজি নাপায় নিজৰটো বেছি ভাল পায় কেতিয়াবা ঘৰত কিবা আপুনি বাহিৰৰ পৰা কিবা বজাৰ পাতি লৈ আহিলে মানে শিশুৰ কাৰণে কিবা লৈ আহিলে চাব শিশুটো নিজে মানে চব ল'ব বেলেগক দিব নোখোজিব তো আত্মকেন্দ্ৰিক নিজৰ বেছি ভাল পায় মানৱ জীৱনৰ বিকাশৰ প্ৰথম স্তৰ হয় মানৱ জীৱনৰ বিকাশৰ প্ৰথম স্তৰ কি হয় শৈশৱকাল অভ্যাস গঠন কৰিব আটাইতকৈ সহজ আৰু শৈশৱকালত যদি যিকোনো শিশুক আপুনি যিটো অভ্যাস গঠন কৰিব বিচাৰিব সেইটোৱে কৰিব পাৰিব সেইটো আপোনাৰ ওপৰত যদি আপুনি ভাল অভ্যাস গঠন কৰিব খোজে তেন্তে ভাল অভ্যাস গঠন হ'ব যদি তেনেকুৱাই অভ্যাস বনায় তেন্তে তেনেকুৱা অভ্যাস লাষ্টত হ'ল আৱেগৰ স্থায়িত্বহীনতা মানে যিটো শিশুসকলে যিটো আৱেগ লৈ থাকে এইটোৰ বেছি টাইম নাথাকে অলপ ক্ষণলৈকে সময় কাৰণে থাকে সেইকাৰণে কৈছে আৱেগৰ স্থায়িত্বহীনতা এইটো কোনটো ষ্টেজত হয় শৈশৱকালত হয় তো এইকেইটা বৈশিষ্ট্য আপোনালোকে মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট বৈশিষ্ট্য হয় আৰু এটা লাইন আছে চাওক আৰু এটা শৈশৱকালত প্ৰাক স্কুল ষ্টেজ তো শিশু এটা চাব প্ৰি স্কুল পিৰিয়ড কেনেকৈ হ'ল প্ৰি স্কুল ষ্টেজ কেনেকৈ হ'ল তো জেনেৰেলি এটা শিশু স্কুলত কেইবছৰত যায় 6 বছৰত যায় এইটো কিন্তু একৰ্ডিং টু গভ এতিয়া আপোনাৰ কিছুমান আমাৰ গাৰ্জিয়ানে হেৰি কৰি আছে যে আপোনাৰ কম বয়সতে মানে প্ৰাইভেট স্কুলত দি আছে সেইটো বেলেগ কথা কিন্তু একচুৱেলি গভটোৰ নিয়ম অনুযায়ী 6 বছৰত এটা শিশু দিব লাগিছে তো শৈশৱকালটো কিমান হয় 0 পৰা 5 বছৰত তো স্কুলিং এজ কিমান হয় 6 বছৰ তো প্ৰি স্কুলিং এজ মানে স্কুলৰ আগৰ কাল কোনটো হ'ব শৈশৱকাল সেইকাৰণে ইয়াকে প্ৰি স্কুলিং এজ বুলি কোৱা হয় আৰু ক'ত
কৌতূহল প্ৰৱণতা এইটো যে কিউৰিঅচিটি বেছি থাকে শিশুসকলক আৰু ভাষিক বিকাশ এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট লাইন ভাষিক বিকাশ লেংগুৱেজ ডেভেলপমেণ্ট সবচে বেছি ক'ত হয় শৈশৱকালত মানে বেছি শিশুৱে হেৰি কৰে মানে ভাষা শিকে ঠিক আছে এইকেইটা বৈশিষ্ট্য গ'ল শৈশৱকালত এতিয়া আহিল বাল্যকাল যাক কোৱা হয় চাইল্ডহুড আৰু ইয়াৰ পিৰিয়ডটো কিমানৰ পৰা কিমান 5 পৰা 12 বছৰ ইয়াৰ ফাৰ্ষ্ট লাইনটো কি দুটা ভাগ প্ৰাথমিক বাল্যকাল আৰ্লি চাইল্ডহুড আৰু শেহতীয়া বাল্যকাল মানে কিছুমান জায়গাত বাল্যকালটো দুটা ভাগত ভাগ কৰিছে এটা হ'ল আৰ্লি চাইল্ডহুড আৰু এটা হ'ল লেট চাইল্ডহুড এতিয়া চাওক শেহতীয়া বাল্যকালত শিশুৰ সৃষ্টিশীলতা আৰম্ভ হয় কি হয় শেহতীয়া বাল্যকালত শিশুৰ ক্ৰিয়েটিভিটি বাঢ়ে তো যদি কুৱেশ্যন আহে আপোনালোকৰ শিশুৰ ক্ৰিয়েটিভিটি বা সৃষ্টিশীলতা কেতিয়া আৰম্ভ হয় তো কুৱেশ্যন যদি আপোনাৰ যিটো এনসাৰ কি স্ক্ৰিপ্ট থাকিব অপশ্যনবিলাক তাত যদি আৰ্লি চাইল্ডহুড বা লেটাৰ চাইল্ডহুড বা কিবা কিবি থাকে তো আপুনি সেইটো টাইমত কি দিব লেট চাইল্ডহুড লেটাৰ চাইল্ডহুড শেহতীয়া বাল্যকাল কিন্তু যদি লেটাৰ চাইল্ডহুড বা আৰ্লি চাইল্ডহুড নাথাকে অকল চাইল্ডহুড থাকে তেতিয়া চাইল্ডহুড দিব এইটো ভাগ কৰা থাকিলেহে আপুনি আৰ্লি বা লেটাৰ চাইল্ডহুড দিব পাৰিব ঠিক আছে তো এইটো অপশ্যন আপোনাৰ এইটো এনসাৰ অপশ্যনৰ ওপৰত ডিপেণ্ড কৰিব চাইল্ডহুড দিব নে লেটাৰ চাইল্ডহুড না লেট চাইল্ডহুড তো চাইল্ডহুড থাকিলে চাইল্ডহুড দিব আৰু লেটাৰ চাইল্ডহুড আৰ্লি চাইল্ডহুড মেনশ্যন থাকে তেতিয়াহ'লে চাইল্ডহুড কেতিয়াও নিদিব তেতিয়া বেলেগ অপশ্যনটো দিব মানে লেট চাইল্ডহুডটো দিব লেটাৰ চাইল্ডহুড আৰু এটা কুৱেশ্যন আছে শেহতীয়া বাল্যকাল হৈছে সমস্যা জড়িত বয়স ট্ৰাবলিং এজ বুলি কোৱা হয় শেহতীয়া বাল্যকালত স্কুলীয়া বয়স এতিয়া কৈছিলোঁ যদি 0 পৰা 5 ইয়াৰ্ছ যদি প্ৰি স্কুলিং পিৰিয়ড হয় তেন্তে কি হ'ব 5 পৰা 12 বা 6 পৰা 12 কি হ'ব স্কুলিং পিৰিয়ড তো স্কুলীয় বয়স ক'ত হয় বাল্যকালক কোৱা হয় স্কুলিং পিৰিয়ড ঠিক আছে আৰু সমকামিতা হোমোসেক্সুৱেলিটি সমকামিতা এইটো বয়সত এইটো এজত কি হয় ল'ৰা এটা ল'ৰাৰ লগত খেলি বেছি ভাল পায় ছোৱালী এটা ছোৱালীৰ লগত বেছি খেলি ভাল পায় তো সমকামিতা হ'ল বাল্যকালৰ এটা বৈশিষ্ট্য আৰু দলীয় আনুগত্য দলত থাকি মানে পীৰ গ্ৰুপৰ লগত খেলি ভাল পায় সমনীয়াৰ লগত মানে থাকে ঠিক আছে এটা হওক নেক্সট এডলসেন্স বা কৈশোৰকাল কৈশোৰকাল ক'ৰ পৰা আৰম্ভ হয় 12 পৰা 18 বছৰলৈ তো কৈশোৰকালৰ সবচে ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট লাইন আপোনালোকে লিখি ৰাখক এইটোৰ পৰা কুৱেশ্যন আহিব এইটো আহিব ৰূপান্তৰ কাল বা পৰিৱৰ্তনৰ কাল কোনটো কোৱা হয় কৈশোৰকালক কোৱা হয় ট্ৰেনজিশ্যন পিৰিয়ড মানে বুজি পাইছে নহয় পৰিৱৰ্তনৰ কাল ইয়াৰ পৰাই মানুহ এজন মানে শিশু এটা নিজক পৰিৱৰ্তন কাল বুলি কোৱা হয় এইটো ইয়াৰ পৰা বয়সন্ধি কালত গুচি যাব সেইকাৰণে ইয়াক কি কয় পৰিৱৰ্তনৰ কাল বুলি কয় এডলসেন্স গ্ৰন্থখনৰ ৰচক আছিল ষ্টেনলি হল এডলসেন্স গ্ৰন্থৰ ৰচক কোন আছিল ষ্টেনলি হল আৰু ষ্টেনলি হল এটা কথা কৈছিল কি কৈশোৰকাল হৈছে ধুমুহা আৰু উৎপীড়নৰ কাল এইটো কোনে কৈছিল ষ্টেনলি হলে কৈছিল কৈশোৰকাল কি হয় ধুমুহা আৰু উৎপীড়নৰ কাল বুলি কয় কৈশোৰকালক আৰু কৈশোৰৰ আৰু এটা বৈশিষ্ট্য বিপৰীত লিংগকামিতা মানে এইটো বয়সত বিপৰীত লিংগৰ প্ৰতি মানে হেৰি থাকে আৰু দিবা স্বপ্ন দিনত স্বপ্ন দেখে মানে অলপ বেছি দেখে নিজকে বেছি হেৰি কৰে এইটো বয়সত খালি আপুনি আৰু ময়ে নহয় সকলো শিশুৰে এইটো বৈশিষ্ট্য সকলো শিশুৱে মানে অলপ দিবা স্বপ্ন চাই কৈশোৰ কালত ল'ৰা ছোৱালী সাধাৰণতে সৌন্দৰ্য চেতন হৈ উঠে মানে ল'ৰা বা ছোৱালীয়ে কি হয় নিজৰ সৌন্দৰ্যৰ প্ৰতি সচেতন হৈ উঠে যাতে কেনেকৈ মই বিউটিফুল হ'ম বা কেনেকৈ মই হেণ্ডচাম হ'ম কেনেকৈ কোনটো ছোৱালীক মই পটাব পাৰিম এনেকুৱা হয় আৰু বীৰ পূজা প্ৰৱণতা হিৰো ৱৰ্শ্বিপ মানে এইটো বয়সত মানে কোনোবা এটা ভাল চেলিব্ৰিটি হওক বা তেনেকুৱা এটা ভাল হেৰি হওক তাক অনুসৰণ কৰে যেনেকৈ আমিৰ খান সলমান খান এনেকৈ সিহঁতক লাইক কৰে কিছুমান ইমৰান হাছমিকো লাইক কৰে বা কিছুমান ক্ৰিকেটাৰ আছে তেওঁলোকৰ মানে এইটো বয়সতে বীৰ পূজা কৰে আৰু শ্বাহৰুখ খানৰ নিচিনা চুলি ৰাখে হানি সিং আৰু স্বতন্ত্ৰ হোৱা কি হয় সিহঁতে সেইটো বয়সত কি ভাবে আমি এতিয়া ইণ্ডিপেণ্ডেণ্ট হৈছোঁ আমি নিজে চব কৰিব পাৰিম স্বতন্ত্ৰ হোৱা বুলি ভাবে কোনটো বয়সত কৈশোৰ কালত মূৰ্ত চিন্তা বিমূৰ্ত চিন্তন মানে মূৰ্ত চিন্তন কোনটো হয় যিবিলাক চিন্তা আমি চাই চিতি কৰিব পাৰোঁ হা এইটো এনেকুৱা চাই আছোঁ দেখি থাকি কৰিব পাৰোঁ এইটো এনেকুৱা হয় কিন্তু কৈশোৰ কালত কি হয় নেদেখা বস্তু সিহঁতে ভাবিব পাৰে এইটো এনেকুৱা হৈছে আপোনালোকে যদি কিবা এক্সাম্পল দিয়ে যে ট্ৰেইন গাড়ী এক্সাম্পল দিছে ট্ৰেইন গাড়ী কিন্তু কিছুমান শিশু এনেকুৱা আছে নাচাব পাৰে যেনেকুৱা আমাৰ বেকগ্ৰাউণ্ডৰ যিবিলাক ল'ৰা ছোৱালী বহুতে মানে ট্ৰেইন চোৱাই নাই আমাৰ তাত ষ্টেচন নাই ট্ৰেইনৰ ব্যৱস্থা তেনেকুৱা নাই তো ট্ৰেইন বুলি ক'লে সিহঁতক ট্ৰেইনটো অনুমান কৰিব পাৰে ট্ৰেইনটো এনেকুৱা হয় আৰু ইয়াৰ আগৰ ষ্টেজত কি হয় মানে যি নেদেখা বস্তু আপুনি এক্সাম্পল দিলে সিহঁতে বুজি নাপাব বা সিমান এটা নিজক হেৰি কৰিব নোৱাৰে তো মূৰ্ত চিন্তাৰ বিপৰীতে বিমূৰ্ত চিন্তাও কৰিব পাৰে কৈশোৰ কালত শিশুৱে ঠিক আছে কৈশোৰ কালত ছোৱালীয়ে ঋতুমতী আৰু ল'ৰাই বীৰ্যধাৰী হৈ উঠে তো এইটো বুজিয়ে পাইছে এইটো কি হয়
আৰু টেনেজাৰ বুলি কোৱা হয় কোনটো কালক কৈশোৰকালত টেনেজাৰ বুলি কোৱা হয় আৰু কৈশোৰকালত দৈহিক বিকাশ হয় তো দৈহিক বিকাশ আপোনালোকে ক'ত বেছি পালে এটা হ'ল আপোনাৰ ইনফেন্সি কৈশোৰকালতো পালে দৈহিক বিকাশ ৰেপিড ডেভেলপমেণ্ট শাৰীৰিক বিকাশ আৰু এটা কৈশোৰত তো আপোনালোকে মনত ৰাখিব এটা হ'ল আপোনাৰ শৈশৱকাল ইনফেন্সি তাৰপিছত হ'ল চাইল্ডহুড তাৰপিছত হ'ল এডলচেন্স তাৰপিছত আহিল এডাল্টহুড তো বয়সন্ধিকাল হা তো এইটো ষ্টেজত আপোনাৰ বেছি দ্ৰুত হ'ব শিশু এটা বেছি দ্ৰুত হেৰি হ'ব তো কালাৰটো মই চেঞ্জ কৰি লওঁ শিশু এটা বেছি মানে দ্ৰুত বিকাশ হ'ব গ'ল চাইল্ডহুডত মানে অলপ কমকৈ হ'ব বিকাশ হ'ব কিন্তু অলপ কম হ'ব মানে দ্ৰুত গতিত নহয় এডলচেন্সত আকৌ প্লাছ হ'ব মানে আকৌ মানে বেছি স্পীড হ'ব তো শিশু এটা সবচে বেছি ইনফেন্সিত বিকাশ হয় দ্ৰুতগতিত বিকাশ হয় দৈহিক বিকাশ হয় তাৰপিছত চাইল্ডহুডত অলপ কমকৈ হয় আকৌ এডলচেন্সত মানে কৈশোৰকালত আকৌ দ্ৰুত বিকাশ হয় তো যদি অপশ্যন আহে আপোনালোকৰ কুৱেশ্যন যদি আহে শিশুৰ এটা বিকাশ কেতিয়া হয় তো যদি থাকে চাইল্ডহুড মানে অসমীয়াত কৈ আছোঁ শৈশৱকাল বাল্যকাল বা কৈশোৰকাল তলত দিব এ আৰু মানে চি তেতিয়াহ'লে আপুনি শৈশৱকালো দিব নোৱাৰে কৈশোৰকালো নোৱাৰে এ এণ্ড চি দিব দুয়োটাই হয় ঠিক আছে চাওক ইয়াত আৰু পইণ্ট আছে মানসিক বিকাশ হয় আৱেগিক বিকাশ হয় সমাজৰ প্ৰতি সচেতনতা কৈশোৰকালৰ ল'ৰা ছোৱালী সমাজৰ প্ৰতি সচেতনতা হয় মানে সমাজৰ মানে কি কৰিব লাগে সমাজত কি কমি আছে সিহঁতৰ ভাৱে দুঃসাহসিকতা আৰু বহুত সাহস হয় এইটো এজত আৰু ধুমীয়া আৰু উৎপাদন কাল বুলি কোৱা হয় ধুমুহাৰ উৎপাদন মই তেতিয়া কৈছোঁ আপোনালোকক আৰু ধুমুহা আৰু উৎপাদন কাল বুলি কোৱা হয় এডলচেন্সক আৰু কোনে কৈছিল ষ্টেনলি হ'লে ঠিক আছে এতিয়া নেক্সটটো আহিল আমাৰ বয়প্ৰাপ্তি কাল এডাল্টহুড 18 বছৰ এইটো আমাৰ নালাগে ঠিক আছে আমাৰ চিলেবাছৰ মতে এইটো নালাগে তো এইটো কিছুমান ইম্পৰ্টেণ্ট নোটছ এটা ইম্পৰ্টেণ্ট নোটছ যিকেইটা টপিকৰ বাহিৰতো এইকেইটা নোটছ হয় তো শিশুৰ এটা বিকাশ আৰম্ভ হয় গৰ্ভ অৱস্থাৰ পৰা ঠিক আছে শিশু এটাৰ বিকাশ কেতিয়াৰ পৰা আৰম্ভ হয় গৰ্ভ অৱস্থাৰ পৰা তেতিয়া কৈছোঁই আপোনালোকক শিশু এটা কেতিয়া গৰ্ভ অৱস্থা কি হয় চাওক আপোনালোকে যেতিয়া শিশু এটা গৰ্ভধাৰণ হয় কিমান হয় এটোপাল পানীৰে কিন্তু গৰ্ভধাৰণ হয় কিন্তু তাৰ পৰা লাহে লাহে শিশুটো ডাঙৰ হয় হেৰি হয় তাৰপিছতহে মানে জন্মগ্ৰহণ হ'ব তো বিকাশ কেতিয়া আৰম্ভ হ'ল গৰ্ভৰ পৰাই আৰম্ভ হ'ল ছেকেণ্ড লাইনটো কি আছে শিশুৰ ক্ষেত্ৰত বিকাশ অৰ্থ হ'ল সামগ্ৰিক বিকাশ এইটো কৈছোঁৱে শিশু এটা মাতৃগৰ্ভত থাকে বা জন্মপূৰ্বকাল 280 দিন শিশু এটা মাতৃগৰ্ভত কিমান দিন থাকে ইম্পৰ্টেণ্ট লাইন এইটো 280 দিন অৰ্থাৎ 9 মাহ 10 দিন এতিয়া কোনো জেগাত মানে ডাইৰেক্ট 280 দিনো থাকিব পাৰে কোনো 9 মাহ 10 দিনো থাকিব পাৰে তো ইয়াত 1 মাহ 30 দিন ধৰা হৈছে 9 × 3 মানে 280 কেনেকৈ ওলাইছে সেইটো 1 মাহ 30 দিন ধৰি তাৰপিছত চব পূৰণ কৰি দিলে ওলাব কিমান হৈছে আৰু 4 নম্বৰ পইণ্টটো কি আছে জন্মৰ পৰা 15 মিনিট বা 30 মিনিট বা নাৰী কাটা আগলৈ সদ্যজাত বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট লাইন এটা শিশু যেতিয়া জন্ম হয় তাৰ 15 মিনিট মানে কোনো ঠাইত 15 মিনিট দিয়া আছে কোনো ঠাইত 30 মিনিট আছে কোনো জেগাত নাৰী কাটা আগলৈ দিয়া আছে তো আপোনালোকে তিনিটাই অপশ্যনে মনত ৰাখিব যদি অপশ্যনত যিটো এনচাৰ থাকিব সেইটো 30 মিনিট বা 15 মিনিট বা নাৰী কাটা আগলৈ কি বুলি কয় নাৰী কাটা আগলৈ শিশু এটা কি কয় সদ্যজাত বুলি কোৱা হয় আৰু 15 মিনিট পিছত বা 30 মিনিট পিছত বা নাৰী কাটাৰ পিছত কি বুলি কয় 15 দিনলৈ নৱজাত শিশু নৱজাত আৰু সদ্যজাত এইটো ইনফেন্সিৰো আগত বুলি কোৱা হয় শিশু এটা জন্মত 3.5 কেজি ওজন হয় শিশু এটা কিমান এইটো অলপ একুৰেট হেৰি হয় কিছুমানৰ কম হ'ব পাৰে বেছি হ'ব পাৰে কিন্তু এভাৰেজ এটা ওলাইছে 3.5 কেজি ওজন হয় শিশু এটা আৰু জন্ম হোৱা এটা শিশুৰ দৈৰ্ঘ্য কিমান হয় 20 ইঞ্চি এইবিলাক মানে অনুমান কৰি ওলোৱা হৈছে তো 1 বা 2 বছৰ ছোৱালী ল'ৰাতকৈ আগবঢ়া দৈহিক বিকাশত কি হয় ছোৱালীতকৈ ল'ৰাতকৈ ছোৱালী অলপ আগবঢ়া হয় 1 বছৰ বা 2 বছৰ অকল দৈহিক বিকাশত নহয় মানে সিহঁতৰ সম্পূৰ্ণতে ল'ৰাতকৈ ছোৱালী অলপ আগবঢ়া থাকে জেনেৰেলি যদি আপোনাৰ ছেম এজত যদি এজন ল'ৰা আৰু ছোৱালী থাকে সেইটো মানে চব চিন্তাধাৰা হওক বা আপোনাৰ দৈহিক বিকাশ হওক ল'ৰাতকৈ ছোৱালী কিন্তু অলপ আগবঢ়া থাকে ঠিক আছে তেতিয়া নেক্সট হেৰি তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল তো আপোনালোকে মই অশেষ ধন্যবাদ জনাম আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ আৰু ভিডিঅ'টো কেনেকুৱা হ'ল মানে ক্লাছটো কেনেকুৱা হয় যদি ভাল লাগিছে লিখিব আৰু যদি বেয়া লাগিছে সেইটোও লিখিব কমেণ্টছত লিখিব যে ক্লাছটো এনেকুৱা ইম্প্ৰুভমেণ্ট হ'ব লাগিছিল এনেকুৱা ভাল লাগিছিল তো আপোনালোকৰ মতামতটো দিব মই ৰাখিছোঁ আৰু আপোনালোকৰ এটা বিনম্ৰ ৰিকুৱেষ্ট বহুত কষ্ট কৰি পৰিশ্ৰম কৰি এখন ভিডিঅ' বনাইছোঁ প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'খন আৰু লাইকছ কমেণ্টছটো কৰিব মতামত দিব কেনেকুৱা হৈছে আৰু আপোনালোকে যদি বিচাৰে যে কিবা ষ্টাডি মেটেৰিয়েলছ লাগে হেৰি আছে আমাৰ হোৱাটছআপত জইন হ'ব পাৰে হোৱাটছআপ লিংক এইখন ভিডিঅ' ডিছক্ৰিপশ্যনত থাকি যাব তো ধন্যবাদ